তো নমস্কাৰ বন্ধুসকল, আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মই বিজয় কলিতা আৰু আজি যিহেতু বৰ্ষাপাৰা গুৱাহাটী বৰ্ষাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেটচ আৰু এই মেটচখন চোৱাৰ বাবে আমি খুব এক্সাইটেড হৈ আছোঁ। গতিকে যাওঁ, বৰ্ষাপাৰালৈ যাবলৈ ৰেডি হৈ গ'লোঁ। এই দেখিছে পূৰা টি চাৰ্ট পিন্ধি পূৰা ৰেডি। এতিয়া যাম, ক'ত কেনেকৈ যাম অকণমান দেখুৱাই থাকিম আৰু এই ব্লগটো ইমান বেছি দীঘলীয়া নহয়, একদম শ্বৰ্টকৈ ব্লগটো অকণমান দেখুৱাম। গতিকে একেলগে চাই থাকক। তো আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ক্ৰিকেট বুলি ক'লে এটা বেলেগ জোচ, মানে টিভিত খেল চোৱা আৰু ডাইৰেক্ট ষ্টেডিয়ামৰ ভিতৰত খেল চোৱাটো এটা জোচটো বেলেগ। গতিকে আমি যিহেতু সৰুৰ পৰা ক্ৰিকেট খেলি ভাল পাওঁ আৰু চাইও ভাল পাওঁ, গতিকে যাওঁ ষ্টেডিয়ামত চাই যিহেতু ভালে পাওঁ। আৰম্ভ কৰিলোঁ যাত্ৰা, লগত মোৰ বন্ধু তিনিজন চাদ্দাম নছিৰুদ্দাহঁতক ল'লোঁ, লৈ পেলাই আমি একেলগে আৰম্ভ কৰিলোঁ ষ্টেডিয়ামলৈ যাত্ৰা। আহি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কৈছোঁৱে আজি। আহি আমি বৰ্ষাপাৰা ষ্টেডিয়াম পালোঁ আৰু ষ্টেডিয়ামৰ বাহিৰত দেখিছে খুব চিকিউৰিটি দিবই, কাৰণ ইমান ডাঙৰ খেলুৱৈ ভাই, চিকিউৰিটি থাকিবই। তো আহিল আৰু এতিয়া গাড়ীখন পাৰ্কিং কৰিব লাগিল, পাৰ্কিং বিচাৰি ঘূৰি আছোঁ। আৰু এনেকৈ তাৰে ওচৰৰ মানুহবিলাকে ঘৰৰ আগখিনিতে মানে পাৰ্কিং বনাই দিছে খালি 200-300 টকাৰ। গতিকে আমিও বিচাৰি আছোঁ, চাওঁ পাৰ্কিং ক'ত পাওঁ, অলপ ঘূৰি আছোঁ। পাৰ্কিং তো বৰ্ষাপাৰা ষ্টেডিয়াম আহি পালোঁ, কিন্তু পাৰ্কিঙৰ কাৰণে বিৰাট জ্বালা হৈছে। চাওঁ পাৰ্কিং পাওঁ নে নাপাওঁ, যাওঁ। গাড়ীখন অকণমান থ'ব ট্ৰাই কৰি আছোঁ, পাৰ্কিং পোৱা নাই। এই দাদাজনক সুধো কি হ'ল। দাদা এই গাড়ীখন আগুৱাই দিয়া। অঁ বাছ আচ্ছা দিলোঁ, ভিতৰত সোমাই দিলোঁ পাৰ্কিঙৰ কাৰণে। আৰু ভিতৰত দেখিছে পুল বহুত জেগা আছে পাৰ্কিঙৰ কাৰণে, চাওঁ। কিন্তু চবতে পইচাটো বেলেগ, ক'ৰবাত 300 টকা, ক'ৰবাত 400 টকা, ইয়াত বা কিমান লয়। ভিতৰত সোমাই দিলোঁ পাৰ্কিঙৰ কাৰণে। আৰু এতিয়া গাড়ীখন পাৰ্কিং কৰিম, পাৰ্কিং কৰি আমি চিধা ভিতৰত সোমাই দিম। গতিকে চাওঁ গাড়ীখন ইয়াত এইফালে এটা ফুটা আছে, ইয়াত ভৰাই দে। যদিও ধোনীয়ে এইখন খেল খেলা নাই, কিন্তু ধোনীৰ ছাপোৰ্টাৰ বহুত আছে দেই, সঁচা কথা। ধোনীক বহুতে ছাপোৰ্ট কৰে, মই নিজেও ধোনীৰ টি চাৰ্ট পিন্ধিয়ে যাওঁ। আৰু দেখিছে এইদৰে এনেকৈ জাতীয় পতাকা এনেকৈ হাতত লৈ, আৰু এইটো কি একদম মস্ত দাড়ি চাৰি বনাই এই মানুহজন আহিছে ষ্টেডিয়ামত খেল চাবলৈ। বাহিৰৰ, কিন্তু এই মানুহজন বাহিৰৰ পৰা আহিছে। আৰু এই মানুহজনে বহুত জেগাত বোলে যায়, য'তে খেল হয় তাতে খেল চাব যায়। আৰু এনেকৈ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ প্লেয়াৰবিলাকৰ গাড়ী যি দুখন আছে, সেই গাড়ীবিলাক আহিল। আৰু এই দাদাজনে খুব ইণ্ডিয়া জাতীয় পতাকাখনেই হৈছে আমাৰ গৌৰৱ। আৰু এইবাৰ আমি কি কৰিলোঁ, জাতীয় পতাকাখন গালত এনেকৈ খুব ধুনীয়াকৈ আঁকি ল'লোঁ। ষ্টেডিয়ামৰ বাহিৰত এনেকৈ বহুত এই জাতীয় পতাকা আঁকা এনেকুৱা মানুহ পাব, সেই মানুহবিলাকে খুব ধুনীয়াকৈ আঁকি দিয়ে। কোনোবাই 20 টকা, কোনোবাই 10 টকা লৈ পেলাই আঁকি দিয়ে। আৰু এই ভাইটিটোৱে আমাক ইমান ধুনীয়াকৈ জাতীয় পতাকাখন ধুনীয়াকৈ গালত আঁকি দিলে, 20 টকা লৈছে ভাইটিটোৱে। থেংক ইউ ভাইটি, বঢ়িয়া। আৰু এনেকৈ আঁকি থাকা, কাম কৰি থাকা। মানে T20 মেটচবিলাকত যিমান মানুহ আহে সিমান মানুহ এইবাৰ নাই, এইবাৰ মানুহ কম। তথাপিতো ওৱান ডে হিচাপে মানুহ বহুখিনি হৈছে। গতিকে আমি এনেকৈ হাতত টিকটটো ল'লোঁ আৰু টিকটটো লৈ এয়া আমি ভিতৰত সোমালোঁ। দেৰি হ'লেও সোমালোঁ। এতিয়া যি কি নহওক অলপ দেৰি হ'ল, বৰ্ষাপাৰাত আমাৰ কিবা অলপ কামৰ কাৰণে দেৰি হ'ল। এতিয়া সোমাই দিলোঁ, চাওঁ ভিতৰত গৈ হাল্লাটো চাওঁ নে কি, জিকিব ইণ্ডিয়া। তো আমি ফাইনেলি আহি পালোঁ ষ্টেডিয়ামৰ ভিতৰত। আৰু আগতে মানে যেতিয়া খেল হয়, T20 খেলবিলাক যেতিয়া হৈছিল বা ওৱান ডে খেলো যেতিয়া হয়, তেতিয়া মানুহ মানে বহুত মানুহ হয়। মানে এইবাৰ মানুহ অলপ কম, গতিকে এইবাৰ এইফালে দেখিছেনে এইবিলাক মানুহে নাই এইবাৰ। কিন্তু তথাপিতো ওৱান ডে হিচাপে বহুখিনি মানুহ হৈছে। আৰু এনেকৈ দেখা পালোঁ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ প্লেয়াৰবিলাকক। আমি থাৰ্ড ফ্ল'ৰত, যিহেতু আমি থাৰ্ড ফ্ল'ৰৰ পৰা খেলখন চাই আছোঁ, গোটেই দেখা পালোঁ এনেকৈ। আৰু এনেকৈ সকলোকে ছাপোৰ্ট দিছোঁ, ইণ্ডিয়া জিকিব। দিনৰ 1:30 বজাৰ পৰা খেল ষ্টাৰ্ট হ'ল। আৰু জানেতো টোপনি লাগি যাব, কাৰণ 9:30 বজাতহে খেল শেষ হ'ব। গতিকে বহুত টাইম, 50 অভাৰ, টোটেল 100 অভাৰৰ খেল চাব লাগিব। এই মইনা বাবু কি কথা পাতিছা। আৰু এয়া মানুহবিলাকৰ জোচ কিন্তু কমা নাই। ইণ্ডিয়াক ছাপোৰ্ট কৰিছে, শ্ৰীলংকাক ছাপোৰ্ট কৰা মানুহ কম, কাৰণ ইণ্ডিয়াত যিহেতু হৈ আছে খেলখন, গতিকে ইণ্ডিয়াৰে বেছি ছাপোৰ্টাৰ। আৰু বিৰাট কোহলিয়ে গুৱাহাটীত বৰ্ষাপাৰাত চেঞ্চুৰী কোবালে। আৰু চেঞ্চুৰী কোবোৱাৰ পাছত যেতিয়া আউট হৈ আহিল বিৰাট কোহলিক, এনেকৈ বিৰাট কোহলিক হাত থাপৰি বজাই সকলোৱে শুভেচ্ছা জনাইছে। মানে 50 অভাৰৰ খেলটো, গতিকে হামি আহি যায়। উপায় নাই, খেল চাবই লাগিব, কাৰণ
ইমান দামেৰি টিকেট কাটা গৈছে গতিকে খেলখন নাচাওঁৱে কেনেকা কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথা খেলখনত বিৰাট মজা লাগিছে বেটছমেন অপেনিং বেটছমেন ৰোহিত শৰ্মা আৰু শুভম গিলে ধুনীয়া বেটিং কৰিছে আনফালে বিৰাট কোহলিয়ে চেঞ্চুৰী কোবালে আৰু এয়া হৈছে মজা এনেকৈ ষ্টেডিয়ামৰ ভিতৰত এনেকৈ মানুহবোৰে যেতিয়া একেলগে যেতিয়া চিঞৰি থাকে আৰু ইণ্ডিয়া ইণ্ডিয়া বুলি কয় সঁচাকৈ কিবা নিজকে ভাল লাগি যায় মানে ইণ্ডিয়ান হিচাপে নিজকে ভাল লাগি যায় আৰু ভালো লাগে মই কৈছোঁ টিভিত চোৱা আৰু ষ্টেডিয়ামৰ ভিতৰত চোৱা কিন্তু মজা দুটা বেলেগ মানে টিভিত শুই শুই চাব পাৰি বাৰু আৰু ষ্টেডিয়ামৰ ভিতৰত মানে ডাইৰেক্ট যিটো দেখা পায় সেই মজাটো কিন্তু বেলেগ আৰু এনেকৈ মানুহবিলাকে খুব ফূৰ্তিত থাকে মানে তাতে ভিতৰত ভাল লাগে মানে তো চিঞৰি ভাগৰ লাগি গ'ল বোলো ভাবিলোঁ কিবা এটা খাই লওঁ কিন্তু ষ্টেডিয়ামৰ ভিতৰত খাব নোৱাৰি মানে ষ্টেডিয়ামৰ ভিতৰত ইমানেই বস্তুবিলাকৰ দাম মানে এই আমি দোকানত যিটো 40-50 টকাত যিটো খাওঁ আমি ষ্টেডিয়ামৰ ভিতৰত খালি 200-250 টকা আৰু এনেকৈ খালোঁ কিন্তু নেদেখুৱালোঁ বাৰু খোৱাটো 250 টকাই দি খালোঁ কিন্তু একো নাই একদম খাই মানে একদম ফটুৱা আৰু খাব নোৱাৰি এইবিলাক এই আমাৰ বাবু আৰু খুৰা ইহঁত দুটাই বৰ ধুনীয়াকৈ খেল চালে থাৰ্ড ফ্ল'ৰতে আমি একেলগে চালোঁ আৰু খেল চলি থকাৰ মাজতে ইণ্টাৰেষ্টিং ঘটনা হ'ল যে এই ল'ৰাজন কোনোবা এটা ক্ৰিকেটাৰৰ ফ্ৰেণ্ড কিন্তু কাৰ ফ্ৰেণ্ড ভালকৈ ধৰিব নোৱাৰিলোঁ ল'ৰাজন আহিছিলে কিন্তু আহি ল'ৰাজনে কোনোবাক ধৰিব গৈছিলে ক্ৰিকেটাৰ এজনক গতিকে ধৰিব যাব নিদিলে চিকিউৰিটি এটাক লৈ গ'ল এই লাহে মাৰিব নালাগে ভাই এই নালাগে তাক আৰু এনেকৈ লৈ গ'ল চিকিউৰিটিয়ে কি হ'ল তাৰ পাছত কিন্তু গম নাপালোঁ কিন্তু বেচেৰা আহিছিল আৰু লগ কৰিব যাব দে আৰু আহি একেবাৰে শেষৰখিনি সময় এতিয়া 374ত টাৰ্গেট দিছিলে ইণ্ডিয়াই কিন্তু শ্ৰীলংকাই নোৱাৰিলে বাৰু যি কি নহওক শ্ৰীলংকাও ভাল খেলিছে কালি গুৱাহাটীত ভাল খেলিলে ইহঁতৰ কেপ্টেইনে চেঞ্চুৰী কোবাইছে কালি গতিকে যি কি নহওক খেলখন এটা চাই ইণ্টাৰেষ্টিং হৈছে আৰু ওৱান ডে খেল হিচাপে এটা ইণ্টাৰেষ্টিং খেল হৈছে সিহঁতে চেষ্টা কৰিছিলে নোৱাৰিলে বাৰু খেলত হাৰা জিকাটো থাকিবই যি কি নহওক খেলখন চাই ভাল লাগিল গতিকে এতিয়া আমি একেবাৰে যাব লাগে লাষ্ট সময় পালোঁ জল্দি বলা গাড়ীখন থ'ব লাগিব জল্দি এই এক্সিট কোনফালে আছিল হা